আৰু মোৰ লগত আছে মৰমৰ আমাৰ সকলোৰে মৰমৰ বয়সত খুবেই কম কিন্তু ছটালৈকে গৰা ধামাকা জ্ঞানদীপৰ আজি উপজা দিন আৰু উপজা দিন উপলক্ষে আমি বঙাইগাঁৱৰ পৰা আহিছোঁ। বঙাইগাঁও বুলি বিভিন্ন প্ৰান্তৰ পৰা যিসকলে পাৰিছে সকলোৱে আহিছে। জ্ঞানদীপ কেনেকুৱা লাগিছে আজি? বহুতে আহিছে। মজাৰ জোৰকে কৈ দিয়াচোন এবাৰ। মজা আজি উপজা দিন আৰু তুমি আজি কিমান কৰি দিলা? 7 মানে লাহে লাহে ডাঙৰ হ'ব ধৰিছে আৰু কিন্তু এইখিনি 7 বছৰ বয়সতে এনেকুৱা হৈছে যেতিয়া আমাৰ বয়স হ'ব তেতিয়া হয়তো অসমৰ সেই চেলিব্ৰিটিবিলাকৰ মাজত এজন থাকিব জ্ঞানদীপ। আৰু ভাল লাগিছে। বেছি ইয়াতে সেই নকৰোঁ, বাৰ্ডে গোটেই পৰিৱেশটো দেখুৱাম। লাকি নাম্বাৰ একদম কোনে নাম্বাৰ হ্যাপি বার্থডে এতিয়া আমাৰ কিমান ডাঙৰ গাল এইটো আমাৰ হ্যাপি বার্থডে আৰু আমাৰ ভিডিও ওকে মজা সুন্দৰ বঢ়িয়া এই ৰসাটো লাগে জ্ঞানদীপ বঢ়িয়া বাইদেউক দিয়া ইফালে যা বাইদেউ বাগ দিয়া এইফালে বাগ দিয়া বাগ ফুলটোক লৈ দিয়া ফুলটো ফুলটোৱে দিছি সঁচাকে ফুলটোৱে দিছি মাক দিয়া মাক মাতা দেউতাক দিয়া দাড়ি চবে কাৰাকাৰি কৰি খাওক নেকি তুমিও খাই লো তুমি নিজে খাই লো নিজে একবাৰ খোৱা তুমি খুৱাই দিয়া একবাৰ থ্যাংক ইউ না দিয়া আজি আমাৰ টিকলা জ্ঞানদীপৰ বাৰ্থডে সেয়েহে আমাৰ অল আছাম ইউটিউব গ্ৰুপৰ পৰা বঙাইগাঁৱৰ পৰা যিটো গ্ৰুপ আৰম্ভ হৈছিল সেই গ্ৰুপটোৰ ফালৰ পৰা আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনালো আৰু থেংক ইউ আৰু এটা সৰু উপহাৰ আমাৰ জ্ঞানদীপৰ কাৰণে